কি কথা আছে বই ইয়াতে ঐ ৰাহুল যোৱাকালি তাইক মই সপোনত দেখিছিলোঁ তই পাগলেই হলি তাই চাগে এতিয়া নতুন বয়ফ্ৰেণ্ডৰ লগত হেপী আছে আৰু তই ঐ ৰাহুল যোৱাকালি তাই সপোনত আহি কৈছে তাই হেনো বোলে মোক বহুত ভাল পায় আৰু মোক সুধিছে তই ভালে আছনে তেতিয়া মোৰ শুনি কিনে বহুত ভাল লাগিছে দেখা পোৱা যেন পালো নাই নতুন গাৰ্লফ্ৰেণ্ড ন তাকে তাই এতিয়া বোলে ক'লে যে ঘৰত বৰ হৈ আছে মানে ঘূৰাব নিব লাগে মানে ঘূৰাবলৈ গৈছিলোঁ আচ্ছা এই ৰ ভাই মোৰ ফোন আহিছে দে ঠিক আছে হেল্ল' ক'ত আছা তুমি এনেই ফ্ৰেণ্ডৰ লগত আছোঁ ৰ'বা আৰু কোন ফ্ৰেণ্ড এনেই কবিৰহঁতৰ লগত আছোঁ ৰ'বা কি কবিৰক তুমি কেনেকৈ চিনি পোৱা কবি মোৰ ক্লাছ ফ্ৰেণ্ড আমি একেলগে পঢ়া এই ভাল বন্ধু আচ্ছা ঠিক আছে হ'ব দিয়া বাই ভাই দেখিছোন কাৰ লগত নতুন গাৰ্লফ্ৰেণ্ড পতালি চাগে তাইও তাইৰ লগত কথা পাতিছিলোঁ ৰ তাই কোন তাই তাই মানে জানাইচোন মায়া 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 তোৰ গাৰ্লফ্ৰেণ্ড নেকি অঁ কি কবে এতিয়া মায়া মোৰে গাৰ্লফ্ৰেণ্ড এই মায়াচোন কবিৰৰ গাৰ্লফ্ৰেণ্ড আছে কি কবে অঁ কবিৰৰ গাৰ্লফ্ৰেণ্ড মায়া অঁ তই কবিৰৰ কথা গমেই নোপোৱা নেকি নাইতো না মায়ে অলপ কৈছিলোঁ মায়েচোন মই একোৱে নক'লে কি বা হ'ল কবি এতিয়া আগৰ কবি হৈ থকা নাইতো কবিৰক আমি যিমান চেঞ্জ কৰিব ট্ৰাই কৰিলোঁ অঁ কিন্তু এইটো কথা যদি মই আগতে গম পালোঁ ইহঁতৰ ৰিলেশ্যনটো মায়া আৰু কবিৰ ৰিলেশ্যনটো মই একেবাৰে ঠিক কৰি দিব পাৰিলোঁ হয় কিন্তু এতিয়া কবিৰৰ মায়াৰ ৰিলেশ্যনটো যদি ঠিক কৰি দিব পাৰা না আমাৰ বহুত ভাল লাগিব এইটোতো জানাই কবিৰৰ অৱস্থা কেনেকুৱা হৈছে তাকেতো মোক কেইদিনমান সময় দে এটা কথা সেইদিনা মই মায়ক ক'ব খুজিছিল তাৰ পাছৰ কথা ময়ে ক'লোঁ যে তোমাৰ পাছৰ কথাবোৰ কৈ আৰু আমাৰ প্ৰেজেণ্ট ৰিলেশ্যনটো কিয়নো বেয়া কৰোঁ তেনেকৈ কথাবোৰ ৰৈ গ'ল আৰু জীয়ল হৈ গ'ল এইবিলাক বাদ দি কবিৰক এতিয়া আমি আগৰ নিচিনা ঘূৰাই আনিব লাগে তাৰ আগৰ সেই হাঁহি ধুনীয়া হাঁহিবিলাক আমাৰো ভাল লাগিব সি আগৰ নিচিনা হ'লে তাকে দেচোন ভাই কি কৰি আছ তহঁতে ইয়াতে এনেই আৰু কি কৰি অঁ দে ঠিকে আছে তোমাতে অলপ কথা পাতচোন মই আহিছোঁ দে অ'কে আছে দে ঠিক আছে কথাবোৰ আগৰ দৰে হৈ থকা নাই হয়তো ময়ো এতিয়া আগৰ কবিৰ হৈ থকা নাই আচ্ছা মানে তই এইবোৰ কি কৈ আছ মই একেবাৰে ধৰিব পৰা নাই বাদ দে এইবোৰ বাদ দে নাইও ভাই আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰাক কোনোবাই ভাল পাব নেকি জিঅ' এজনী আছিল তাইও মোক এৰি গ'ল হয়তো তাই বিচৰা মৰমখিনি মই দিব নোৱাৰিলোঁ আচ্ছা তই যে কৈছিলি বহুত ভাল পাওঁ বুলি মানে কি তাৰ কাৰণে যে তোৰ এই অৱস্থা বাদ দে যি হৈ গ'ল এদিন নহয় এদিন হ'লেও তাই মোৰ জীৱনততো ঘূৰাই আহিব মোৰ মৰম ভাল পোৱা এনে মিছ হ'ব নোৱাৰে কবি তই এনেকুৱা নকৰিবি মই বুজিছোঁ তোৰ কথা দুদিনমান মোক ধৈৰ্য ধৰ মোক ভালকৈ টাইম দে তোৰ ৰিলেশ্যন মই ঠিক কৰি আছোঁ মায়া